Hello friend, good morning and welcome back to my YouTube channel. আজি মই যাব ওলাইছো গুৱাহাটীৰ পৰা কোকৰাঝাৰ ডিস্ট্ৰিক্টলৈ। একচুয়ালি মই গৈ আছো এটা অফিচৰ কামত। সো হেতৰ কাৰণে ব্লগ এটা বনাও বুলি ভাবিলো। আৰু মই যাম মোৰ স্কুটাৰখন লৈ পিনে। সো বলক গৈ থাকো। এতিয়া সময় হৈছে ৰাতিপুৱা 6 বাজিছে। সো বলক গৈ থাকো। এতিয়া সময় হৈছে ৰাতিপুৱা 6:05। সো মই এতিয়া মোৰ ৰাইড ষ্টাৰ্ট কৰিলো। গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ প্ৰায় 190 কিলোমিটাৰ মান হ'ব। তো মোৰ যাবৰ কাৰণে কমসে কম 5-6 ঘণ্টা লাগি যাব। সো বলক এতিয়া ৰাইড ষ্টাৰ্ট কৰো। সো ফ্ৰেন্ড, মই এতিয়া আহি অনুৰাধা পালোহি। এতিয়া ৰাতিপুৱাৰ সময় ৰাস্তাত বেছি গাড়ী মটৰ নাই। তো মোৰ চেষ্টা হ'ল যাতে ৰাস্তাত গাড়ী মটৰ বেছি হোৱাৰ আগতে মই যাতে বেছি ঠাই কভাৰ কৰি ল'ব পাৰোঁ। সো সেইটো কাৰণে এতিয়া অকণমান মই স্পীডত যাওঁ। তাৰপিছত যেতিয়া ৰাস্তাত গাড়ী মটৰ বেছি হ'ব তেতিয়া লাহে লাহে যাব লাগিব। তো যি নহওক এইখিনি জালুকবাৰী পাৰ হোৱাৰ পিছতো সেইপিনে হাইৱে ৰাস্তাই হয়, ইমান এটা চিন্তা নাই বাৰু। গাড়ীত তেল আছে, তথাপিতো ফুল এবাৰ কৰি ল'ব লাগিব। মই এতিয়া আহি পালোহি জালুকবাৰী আৰু জাষ্ট ব্ৰহ্মপুত্ৰৰ ব্ৰিজৰ ওপৰত উঠিলোঁ। এয়া হ'ল ব্ৰহ্মপুত্ৰ ব্ৰিজ। চাৰিওপিনে কুঁৱলীৰে পুৰা একো নেদেখা হৈ আছে। মই আহি পালোহি আপোনাৰ বাইহাটা চাৰিআলি। এইটো হ'ল আপোনাৰ মঙলদৈ তেজপুৰ যোৱা ৰাস্তা, আৰু এনেকৈ মই যাম চিধা ৰঙিয়া নলবাৰী হৈ পিনে। এয়া আহি পালোহি মই নলবাৰী টাউন। এইপিনে গ'লে আপোনাৰ নলবাৰী টাউনত যাব পাৰি, আৰু মই এতিয়া যাম চিধা আপোনাৰ বৰপেটা ৰোডৰ পিনে। কি হ'ল, এখনো যাব নিদিয়ে, ইখনো নাযায়। এইটো ৰাস্তাত ফ্ৰেণ্ড আজি মই প্ৰথম আহিছোঁ। মানে কি নলবাৰীলৈকে আহি পাইছিলোঁ, ৰঙিয়া হৈ নলবাৰীলৈকে আহি পাইছোঁ, কিন্তু নলবাৰীৰ পৰা আগত আজিলৈ মই আহি পোৱাহি নাই এইটো ৰাস্তাত। তো আজি প্ৰথম এই নলবাৰী পাৰ হৈ মই এইটো ৰাস্তাত এনেকৈ গৈ আছোঁ। চ' ইয়াৰ আগত পাম মই বৰপেটা ৰোড, তাৰপিছত পাম আপোনাৰ বঙাইগাঁও, তাৰপিছত পাম মই কোকৰাঝাৰ। তো বঙাইগাঁওলৈকে ইয়াত লিখা আছিলে আপোনাৰ আৰু 115 কিলোমিটাৰ বাকী আছে বঙাইগাঁওলৈকে। চ' কমচে কম আৰুতো মোক 3 ঘণ্টামান টাইম লাগিব। তো বলক গৈ থাকোঁ। অকণমান সময়ৰ মাজতে ৰেষ্ট ল'ব লাগিব। এয়া পালোঁ আপোনাৰ ধমধমা বাছ ষ্টেণ্ড। ৰাইট পিনে এনেকৈ গ'লে আপোনাৰ ধমধমা পায়। পাঠশালা চিধা যাব লাগে আৰু মচলপুৰ এইপিনে যাব পাৰি।
মচলপুৰ এনেকৈ তলেৰে গুচি যাব পাৰি আৰু চিধা গ'লে আপোনাৰ পাঠশালা। বঙাইগাঁওলৈকে আছে 94 কিলোমিটাৰ, কোকৰাঝাৰ 136 কিলোমিটাৰ, ধুবুৰী 196 কিলোমিটাৰ। তো মই আৰু যাবলৈ আছে 136 কিলোমিটাৰ। ৱাও, বহুত দূৰ যাবলৈ আছেচোন। চ' এয়া মই আহি পালোহি আপোনাৰ পাঠশালা। এই যে ৰাস্তাটো দেখিছে, বাওঁপিনে গ'লে আপোনালোকৰ পাঠশালা টাউন যাব পাৰি আৰু ৰাইট চাইডে এইপিনে আপোনাৰ ভূটান যোৱা ৰাস্তা আছে। মই দেখাই আছোঁ, ৰ'ব পাৰিলে। ইয়াৰ পৰা বঙাইগাঁও আছে 83 কিলোমিটাৰ। এইটো ৰাস্তা হ'ল আপোনাৰ ভূটান যোৱা ৰাস্তা। মই এতিয়া চিধা যাম, বঙাইগাঁওলৈকে 83 কিলোমিটাৰ আছে আৰু এইপিনে বাওঁপিনে যাব পাৰি আপোনাৰ পাঠশালা টাউন। চ' ফ্ৰেণ্ডছ, আহি এইখিনি কি ঠাই পালোঁ নাজানো। পহুমাৰা পাৰ হৈ অকণমান আগত আহিছোঁ। বৰপেটা ৰোডলৈ আৰু 22 কিলোমিটাৰমান আছে আৰু। তো অকণমান ৰাস্তা কাষতে ৰৈ দিছোঁ আৰু 2 মিনিট গাড়ীখন ৰেষ্ট দিওঁ। ঘৰৰ পৰা ওলোৱাৰ পৰাই এতিয়ালৈকে মই ক'তো ৰখা নাই, নন ষ্টপ আহিয়ে আছোঁ। চ' গাড়ীখন অকণমান সময় ৰেষ্ট দিওঁ, 10 মিনিট, তাৰপিছত আকৌ যাম। ইয়াৰ পৰা বৰপেটা ৰোড আছে আপোনাৰ 22 কিলোমিটাৰ আৰু বঙাইগাঁওলৈকে আছে প্ৰায় 80 কিলোমিটাৰমান আছে। 75 তেনেকুৱা ভিতৰতে আছে। আৰু কোকৰাঝাৰলৈ আছে 112 কিলোমিটাৰ আৰু প্ৰায় 2-3 ঘণ্টা সময় লাগিব গৈ পাওঁতে। ভোকো লাগিছে, আগত ক'ৰবাত ৰৈ পিনে কিবা এটা খাব লাগিব অকণমান। চ' ইয়াতে গাড়ীখন অকণমান সময় ৰেষ্ট দিওঁ, 5-10 মিনিট সময়, তাৰপিছত আকৌ যাম। তো হাউলি ধুনীয়া বনাইছে শৰাইখন, আৰু বাকীখিনি জিঅ' পিনে বনাই আছে, এতিয়ালৈ কমপ্লিট হোৱা নাই। ধুনীয়াকৈ পৰঠা আৰু মাংস খাই ল'লোঁ। মই ভাবিছিলোঁ চিকেন দিব বুলি, বাট চিকেন দিয়া নাই, আপোনাৰ ছাগলী মাংস দিছে। ছাগলী মাংস লগতে পৰঠা। মাংসটো খুব টেষ্টি হৈছিলে আৰু দামটোও গোটেই বেছি নহয়। ছাগলী মাংস আপোনাৰ প্লেট লৈছে 80 টকা আৰু এইপিনে পৰঠা 20 টকা, 100 টকা। পানী বটল এটাৰ সৈতে 10 টকা, 110 টকা টোটেল বিল হৈছে। কিন্তু মাংসখন ধুনীয়া বনাইছে। চ' ৰাতিপুৱা ব্ৰেকফাষ্ট হৈ গ'ল। এতিয়া আকৌ মই গৈ আছোঁ বঙাইগাঁও কোকৰাঝাৰলৈকে, আৰু প্ৰায় 2-2.5 ঘণ্টামান মোৰ লাগিব কোকৰাঝাৰ পাওঁতে। হোটেলতে আপোনাৰ বহুত টাইম গুচি গ'ল, প্ৰায় আধা ঘণ্টাতকৈ বেছি সময় গুচি গ'ল খোৱাতে। চ' ব'লক এতিয়া যিমান পাৰোঁ জল্দি গৈ থাকোঁ। এইখন হ'ল আই নদী। এতিয়া ঠাণ্ডাৰ দিন কাৰণে পানী বেছি নাই, পূৰা বালিচৰ পৰি গৈছে। পাৰতে এইটো সৰুকৈ মন্দিৰ এটা আছে।
বঙাইগাঁও 10 বঙাইগাঁওলৈকে আছে আৰু মাত্ৰ 10 কিলোমিটাৰ ঠিক আছে এইটো হ'ল আপোনাৰ বঙাইগাঁও যোৱা ৰাস্তা বঙাইগাঁওলৈকে আপোনাৰ 10 কিলোমিটাৰ তো এনেকৈ যদি যোৱা যায় আপোনাৰ বঙাইগাঁও পোৱা যাব আৰু এইপিনে কোকৰাঝাৰ তো আমি এতিয়া আপোনাৰ ৰাইট সাইডে যাব লাগিব 1 সেকেন্ড পিছপিনে গাড়ী আহিছে নেকি চাই লওঁ এইটো ৰাস্তাৰে আপোনাৰ যাব পাৰি বঙাইগাঁও কোকৰাঝাৰ শ্ৰীৰামপুৰ গেট এনেকৈ আপোনাৰ সিধা বঙাইগাঁওলৈকে আপোনাৰ আছে 10 কিলোমিটাৰ আহি মই পালোহি আপোনাৰ বঙাইগাঁও এতিয়া বাওপিনে গ'লে আপোনাৰ 1 কিলোমিটাৰ ভিতৰত গ'লে আপোনাৰ বঙাইগাঁও পোৱা যাব আৰু এইপিনে কাজলগাঁও হাট কোচবিহাৰ 171 তো কোকৰাঝাৰ কোনপিনে যাব লাগিব সিধা নে বেলেগ সাইড ওয়াও এখন চাওক একদম পুৰণা ভুটানৰ কাৰ হয় এখন চাওক BP2A0261 এখন হ'ল গাইজ ভুটানৰ কাৰ এতিয়া মই কোকৰাঝাৰ যাম আৰু কোকৰাঝাৰৰ কোনপিনে যাব লাগিব সুধি লওঁচোন দাদা কোকৰাঝাৰ কোনপিনে যায় সিধা ওকে সিধা আপনার 17-18 কিলোমিটার যাব যাই কিনে একটা সাইনবোর্ড পাবো কারিগাঁও বলে লেখা আছে হ্যাঁ কারিগাঁও এই সাইনবোর্ডটো কারিগাঁও যেটো লেখা আছে এটো পার হই লেফট সাইডে একটা রাস্তা সোমাই গেছে ওকে সেইটোৱে ন ঠিক আছে থ্যাংক ইউ ইয়াৰ পৰা সিধা গৈ বাওপিনে সোমাই যাব লাগিব সো ফ্ৰেণ্ড এয়াই হ'ল বঙাইগাঁও টাউন একচুৱেলি বাওপিনে 1 কিলোমিটাৰ সোমাই যাব লাগে মই বঙাইগাঁও টাউন পাৰ হৈ আহি এতিয়া সিধা গৈ আছো আপোনাৰ কোকৰাঝাৰৰ পিনে এতিয়া মই আহি পালোহি আপোনাৰ কোকৰাঝাৰৰ বাইপাছটো এই ঠাইখিনি কাৰিগাঁও বুলি কয় ইয়াৰ পৰা আপোনাৰ বাওপিনে যাব লাগিব কোকৰাঝাৰৰ পিনে কোকৰাঝাৰলৈকে আছে ইয়াৰ পৰা প্ৰায় 25 কিলোমিটাৰ তো এইখিনি কৈ কাৰিগাঁও ইয়াৰ পৰা বাওপিনে গ'লে মই পাম আপোনাৰ কোকৰাঝাৰ প্লাছ ধুবুৰীও এইপিনে যাব পাৰি আৰু কোকৰাঝাৰ ফাইনেলি ফ্ৰেণ্ড মই আহি পাই গ'লোঁ কোকৰাঝাৰত আহি পালোঁ আৰু এইটোৱে হ'ল মোৰ অফিচ এইজন হ'ল মোৰ লগৰ বন্ধু মানস সি অলৰেডি ইয়াতে আছেই আজি কিছুদিনৰ পৰা ইয়াত নতুনকৈ অফিচটো ষ্টাৰ্ট হৈছে আমাৰ চ' ইয়াতে আপোনাৰ মানে বনাই আছে
হাই মানস ব্লগাৰ হা এয়া হ'ল কোকৰাঝাৰৰ ফেমাছ বাজৈ হোটেল। হোটেলখনৰ নাম শুনি আছিলোঁ। ইয়াত বহুত ধুনীয়া খানা পায়। তো মানসে মোক ইয়াত লৈ আনিলে খানা খাবৰ কাৰণে। মই দুপৰীয়া ভাত খাবলৈ আহিছোঁ ইয়াত। মানসে অৰ্ডাৰ কৰিছে মাছ আৰু ভাত। গাঁৱৰ দাম হৈছে 200 টকা আৰু মাছৰ দাম হৈছে 250 টকা। দামটো অকণমান বেছি হয়, বাট খানা বহুতেই টেষ্টি হয়। চ' ফ্ৰেণ্ড, দিনটো অফিচৰ কাম কৰি মানে কোকৰাঝাৰ আহি পোৱাৰ পিছতে অফিচৰ কামত লাগি গ'লোঁ। তাৰপিছত এতিয়া জাষ্ট কামখিনি শেষ হ'ল। এতিয়া হোটেল গৈ আছোঁ আৰু। তো হোটেল যোৱাৰ ৰাস্তাতে মানে এইটো পালোঁ, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। আপোনাৰ ছেক্ৰেটেৰিয়েট অফিচ হয় বড়োলেণ্ডৰ। তো গেটখন দেখা পাই মানে খুব ভাল লাগিলে। চ' সেইটো কাৰণে এবাৰ সোমাই যাওঁ বুলি ভাবিলোঁ। মোৰ লগত মোৰ ফ্ৰেণ্ড আছে মানস ব'লা এবাৰ সোমাই আহোঁ ভিতৰ পিনে। কি কোৱা? দেখাততো খুব মজা লাগিছে। মানুহবিলাকে মানে কি গধূলি হ'লে ইয়াত ফুৰিব আহে না, ৱাকিং কৰিবৰ কাৰণে। ৱালবিলাকত পিকচাৰবিলাক খুব ধুনীয়া কৰিছে ন? পাৰ্ক টাইপৰ, লাইক আৰু পাৰ্ক। আৰু এইটো হ'ল ছেক্ৰেটেৰিয়েট অফিচ বড়োলেণ্ডৰ। বাট গেটখন ভাল বনাইছে, ইমান প্ৰকাণ্ড আৰু ইমান মজা বনাইছে। গধূলি সময়ত খোজ কাঢ়িবৰ কাৰণে মানে বহুত ধুনীয়া ঠাই হয় আৰু। চব ইয়াত যিমান মানুহ আহিছে, চব মানুহ মানে আপোনাৰ ইয়াত খোজ কাঢ়িবৰ কাৰণেই আহিছে। সকলোৱে বাহিৰত গাড়ী ৰাখিছে আৰু ইয়াত আপোনাৰ খোজকাঢ়ি আছে। ইভিনিং সময়ত খোজ কঢ়া ঠাইখিনি আৰু ন মানস? ভালেই বনাইছে, কেৱল ঠাইখিনি অকণমান সৰু হ'ল। অকণমান যদি আৰু ডাঙৰ হ'লে, সেইবোৰ এইপিনে ঠাই আছে, এইবোৰ বনাই আছে চাগে মেবি। সেইবোৰ ঠাই আছে, এইবোৰ বনাই আছে, হোৱা নাই। ঠাণ্ডাৰ দিনত দুকাপ গৰম গৰম চাহ আৰু মজা গৰম গৰম পকৰি, মজাই বেলেগ আৰু। নে কি কোৱা মানস? সেইটো হ'ল মোৰ ৰুম। এয়া সোমালোঁ আৰু এয়া শেষ। জাষ্ট ৰুমটোত সোমাই পিনে অকল বিচনাখন আছে। জাষ্ট মই চাৰ্টটো আহি পিনে খুলি পিনে এনেকৈ থৈছোঁ। তাৰ ওপৰতে আছে আপোনাৰ ছুইচ বৰ্ডখন। সেইপিনে এখন আছে আপোনাৰ সৰুকৈ খিৰিকী, বাকী আৰু একো নাই। এইটো লগতে আছে আপোনাৰ বাথৰুম। বাছ এইখিনি হ'ল ৰুমটো। এখন দৰ্জা, এখন ৱাল আৰু এইটো অকণমানি ৰুম।